বহুত সময় ৰলা নেকি? নাই, কিয় মাতিছিল? তোমাৰ লগত মোৰ বহুত কথা আছে। কি কথা? শুনিবলৈ ইমান মন নে? নহয়, মানে ঘৰলৈ সোনকালে যাব লাগিব যে। জোনালী, তোমাক মোৰ সদায় লগ পাবলৈ মন যায়। সদায়। মোক লগ পোৱা আপোনাৰ এমাহো হোৱা নাই। সদায় লগ পাব পৰা ছোৱালী মই হয়নে নহয় আপুনি জানে জানো? জীৱনবোৰ বৰ ৰহস্যময় জোনালী। গোটেই জীৱনটো একেলগে থাকিলেও কেতিয়াবা এজনে আনজনক বুজি নাপাবও পাৰে, আৰু কেতিয়াবা সেয়া সম্ভৱ হয় মাত্ৰ এপলক দৃষ্টিত। তোমালোক দুটাই কথা পাতা, মই যাওঁ। দাদাৰো ঘৰলৈ আহিলেই চাগে। আহোঁ হা পৰাণ। ঠিক আছে। মানে ময়ো যাওঁ। আজিৰ পৰা মোৰো কম্পিউটাৰ ক্লাছ আছে নহয়। কিন্তু মনবোৰো বৰ ৰহস্যময়। ইমানবোৰ কথা গুজৰি গুমৰি থাকে, পিছে সময়ত ওলাই নাহে। আহোঁ। তথাপি তুমি একোৱে নকলা। কিছুমান কথা নোকোৱাকৈ বুজিব পাৰিম।